তুই এমান ভাঙাৰু বুলিতো মই জীৱনতো জানা নাছিলো। সেই যে ভাং খাইছা আজিহে তুই উঠি আহিছা। ঐ পিংকি তুই কি কোৱা মই ভাং খাৱা নাছিলো তো মই সিদিনাখনে কল্ড ড্ৰিংক খাইছিলো আৰু মোৰ কল্ড ড্ৰিংকত কাইবা অলপমান নিচা বস্তু মিলাই দিছিল ৰে তুই মোক মিছা কথা ক'বা আহিছা। মই তোক আৰু কিয় মিছা কথা ক'ম তুইও যদি মোক বিশ্বাস নকৰা আৰু কাই বিশ্বাস কৰিব হা এই পিংকিক মোৰ ভাং খাৱা কথা এটা কল কাইহে তোৰ সেই ফাল্টু ফ্ৰেণ্ডকেইটাৰ লগত ঘূৰি ফুৰি হেনে তুইও ভাং খাবা আৰম্ভ কৰছা নহয়। বিড়ি আৰু চিগাৰেটটো তুই ঠিকছে খাৱা সিতা তুমি আগৰ পৰাই জানো। তুই এইলান কি কোৱা মই মাজে মাজে খালি কেপিহে খাং বেলেগ নাখাংতো কিছু তোৰ মোক তেনেহ'লে বিড়ি বিড়ি কিয় গন্ধাই হা। অ সোনা তুই এইলা নোহোৱা নোহোৱা কথা লৈ মোৰ লগত কিয় কাজিয়া কৰি আছা হা তুই যেনা ভাবি আছা মই সেনা নহয়তো মই যিমান ভাবছিলো তাত কৰি তুই বেছিয়ে বেয়া। হোলী আৰম্ভ হৈছে, হোলীত মোক কিবা গিফ্ট দিবি নে দাদা। কিবা এটা উৎসৱ আহিলেতো তোৰ বেমাৰ আজাৰ হয়, তেতিয়াতো মোক দেখা কৰবাও তোৰ টাইম নোহোৱা হয়। এইবাৰ হোলীত যদি তই মোক এটা ডায়মণ্ড ৰিং গিফ্ট কৰবা নৰা তেনেহ'লে ব্ৰেকআপ। মোৰ বিড়ি খাবা পকেটত 10 টকা নাই এই আপিটাক ডায়মণ্ড ৰিং ক'ৰ পেৰে আনি দিম কি হ'ল কালি যদি মোক এটা ডায়মণ্ড ৰিং আনি দিবা নৰা তেনেহ'লে মোক আৰু ফোন চন নকৰবি। সেই পাগলি তুই যে কি কোৱা তোৰ কাৰণে গিফ্ট এটা মই চাই থৈ দিছো ডায়মণ্ড ৰিং ইতি কিয় দিমতো তোক মই ডায়মণ্ডৰ নেকলেছ দিম থৈ দি তোৰ সেনা ফাটা লেকচাৰ মই নুশুনো। মোক ডায়মণ্ডৰ ৰিং লাগব কৈছো ৰিঙে লাগব। তোৰ নেকলেছ তুইয়ে পিনবি। কি ডায়মণ্ডৰ ৰিং লাগাইছা হা সেইটা কি পিন্ধিলে হয় নেকি বেলেগ বস্তু দিলে কিয় নহয় মই ইমান পইচা পাতি ক'ত পাম হা যেতিয়া প্ৰপ'জ দিবা গৈছিলি তেতিয়া তো ডাঙৰ ডাঙৰ লেকচাৰ মাৰছিলি মোৰ কাৰণে তুই কি কৰবা নৰবি চব কৰবা পাৰবি যি লাগে তাকে দিবা পাৰিম জন তাৰা বেলা চব আনি দিবা পাৰবি ইতি কিয় নৰা হৈছা। সেইগিলাখান কথা নকলি কি তুই মোৰ প্ৰপ'জেল একচেপ্ট কৰিলি হয় হা সেনেকৈ কৈছোঁ কাৰণে তোৰ প্ৰপ'জেল একচেপ্ট কৰছা এতিয়াহে ঘটনা এটা বুজি পালো তুই এনাহে তোৰ লগৰকেইটা তোৰ কথা ঠিকে কয় তুই মহা হাৰামি। তুই খালি স্বাৰ্থপৰ নিজৰ স্বাৰ্থৰ কথাই চিন্তা কৰা তুই বেলেগ কিছু চিন্তা নকৰা। মোৰ কোন ফ্ৰেণ্ডে মোৰ কথা তোক এনেকৈ কৈছে হা সেই ফ্ৰেণ্ডৰ নাম কতো নালটু বল্টু ৰন্টু যিমানগিলা তোৰ ফ্ৰেণ্ড আছে চবে তোৰ কথা এনেকৈ কয়। ডায়মণ্ডৰ ৰিং দিবা যদি নৰা তেনেহ'লে ব্ৰেকআপ। মোক যাতে আৰু কোনোদিন ফোন মেছেজ নকৰা আৰু ফেক একাউণ্টে যদি মোক ৰিকুৱেষ্ট পঠাব লাগিল তেনেহ'লে চাবি তোৰ কথা বেয়া আছে। চালা কি আপিৰে হাতেৰে কাহা কথা কয় ডায়মণ্ডৰ ৰিং লাগে মইয়ে এক ভিখাৰী আৰু সি মোক খুজি কোনো কথা নাই 2 দিন পাছত নিজে চনা মনা কৰি ঘূৰি আহিবি আপি লেভেল বাঢ়ছে না। আৰু এই বলটো হাতক এহা পিংকিৰ আগত মোৰ কথা এনেকৈ কয় মই আজিহে গম পালোঁ এইকেইটাক দিম মই মানুহ চিনি পোৱা নাই না পাব এইবাৰ ময়ো দেখাম চালা ময়ো কি বস্তু ময়ো আৰু ইয়াতে বহি বহি কি কৰিম ময়ো যাং এইকেইটাক শিক্ষা দিছে চাৰি মাজে আৰু পিংকিটো গেলে কিবা ব্যৱস্থা কৰি তাকো ঘূৰি আনিম ইমান টেনশ্যন লৈ হেনে আৰু কি হ'ব।